আজি এইটো মই ফ্লিপকাৰ্টত জাষ্ট আনিছোঁ প্ৰডাক্ট এখন অৰ্ডাৰ দিছিলোঁ আৰু মোৰ লগত এতিয়া আছে আনবক্সিং কৰিবৰ কাৰণে এখন চুৰি মই এতিয়া আনবক্সিং কৰিম আপোনালোকে চাব কোৱালিটিটো কেনেকুৱা আহে বা বহুত ভাল লাগিছে দেই তিনি পিচ ঠিকে আছে কোনো একদম হেৰি নাই আৰু কোৱালিটিটো বহুত ভালে আছে দেই ক'ব গ'লে 350 লৈছে আপোনালোকে এইটো অৰ্ডাৰ দিব পাৰিব লিংক দিয়া থাকিব ডেছক্ৰিপশ্যনত বহুত ভালে আহিছে কোৱালিটিটো বহুত ভাল ফিডবেকটো 5 টা হিচাপে পাব এই সব কোৱালিটিটো আপোনালোকে বহুত ধুনীয়া লাগিব ঠিকে আছে চকুত লাগিছিলোঁ মই এইটো প্ৰডাক্টৰ ওপৰত দুটা ভিডিঅ' বনালোঁ সেই ভিডিঅ'টোত যে মোৰ ঘৰত যদি ক'ৰবাত ভুল ভ্ৰান্তি আছে আপোনালোকে সেইসমূহ ভুলটো মোক দেখাই পেলাই আপোনাক কমেণ্ট কৰিব আৰু এনেকুৱা ধৰণৰ প্ৰডাক্টবোৰ আপোনাৰ মাজত আনিবৰ কাৰণে মই ভিডিঅ'সমূহ বনাই গৈ থাকিম আৰু আপোনালোকে মোক ছাপোৰ্ট কৰিব ক'ৰবাত যদি ভুল হৈছে মোক দেখাই দিব আৰু সকলো মোক ভিডিঅ' মোক শ্বেয়াৰ কৰিব মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভাল লাগে লাইক কৰিব ধন্যবাদ